নমস্কাৰ বন্ধু বান্ধৱীসকল জবছ এণ্ড এডুকেশ্যন চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম প্ৰিয়ব্ৰত মহন্ত। আজি ইয়াতে হেল্থ এক্সাম এণ্ড আছাম কমন এক্সামৰ আহিব পৰা কিছুমান MCQ ডিছকাছ কৰিম বুলি এই ভিডিঅ'টো বনালোঁ। মই আগতেও ইয়াৰ বহুকেইটা পাৰ্ট আলোচনা কৰি গৈছোঁ। মই ভাবোঁ তাৰ দ্বাৰা আপোনালোক অলপ হ'লেও প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত উপকৃত হৈছে। আৰু যদিহে ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ মাজত, তেওঁলোক যাতে ইয়াৰ দ্বাৰা এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত উপকৃত হ'ব পাৰে। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি ৰাখিব যাতে ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকে। এতিয়া বলক আমি দেৰি নকৰি আজিৰ MCQসমূহ ডিছকাছ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে তাজমহল ভাবুকিৰ সন্মুখীন হোৱাৰ কাৰণ। তাজমহল ভাবুকিৰ সন্মুখীন হোৱাৰ কাৰণ হৈছে কাৰ্বন ডাই অক্সাইড গেছৰ ফলত তাজমহল ভাবুকিৰ সন্মুখীন হৈছে। নেক্সট কুৱেশ্যন, গ্ৰীণ হাউচ গেছবোৰে ঘাইকৈ কি ৰশ্মি শোষণ কৰে? অৱলোহিত ৰশ্মি শোষণ কৰে। গ্ৰীণ হাউচ গেছবোৰে অৱলোহিত ৰশ্মি শোষণ কৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে আটাইতকৈ বেছি পৰিমাণৰ নিৰ্মল পানী ক'ত পোৱা যায়? আটাইতকৈ বেছি পৰিমাণৰ নিৰ্মল পানী মেৰুৰ বৰফ আৰু হিমবাহত পোৱা যায়। নেক্সট সুধিছে আলোক ৰাসায়নিক ধুঁৱলী ডেছ দিছে। আলোক ৰাসায়নিক ধুঁৱলী এবিধ গৌণ প্ৰদূষক। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে মেটিউৰলজি মানে হৈছে বতৰ বিজ্ঞান। মেটিউৰলজি মানে হৈছে বতৰ বিজ্ঞান, মনত ৰাখিব। নেক্সট কুৱেশ্যনত সুধিছে ডেছ উচ্চতাৰ পিছত বায়ুৰ গঠন সলনি হয়? 10 কিলোমিটাৰ উচ্চতাৰ পিছত বায়ুৰ গঠন সলনি হয়। ইয়াৰ পিছৰ প্ৰশ্নটো জনসংখ্যা বৃদ্ধিৰ হাৰ ক'ত সৰ্বাধিক? লেটিন আমেৰিকাত। লেটিন আমেৰিকাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে খাদ্যৰ অনুক্ৰম ক'ৰ পৰা আৰম্ভ হয়? উৎপাদক। খাদ্যৰ অনুক্ৰম উৎপাদকৰ পৰা আৰম্ভ হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে মানুহৰ তেজৰ প্লাজমা আৰু ৰক্তকণাৰ অনুপাত কিমান? মানুহৰ তেজৰ প্লাজমা আৰু ৰক্তকণাৰ অনুপাত হৈছে 55% অনুপাত 45%। 55% অনুপাত 45%। ইয়াৰ পিছত সুধিছে গাখীৰত তলৰ কোনবিধ বেছি পৰিমাণে পোৱা যায়? এইটো নিশ্চয় সকলোৱে জানে, গাখীৰত কেলছিয়াম বেছি পৰিমাণে পোৱা যায়। নেক্সট কুৱেশ্যন, কোনবিধ উৎসেচক অগ্নাশয় ৰসত পোৱা যায়? এমাইলপচিন এইবিধ উৎসেচক অগ্নাশয় ৰসত পোৱা যায়। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে তলৰ কোনটো প্ৰাণীৰ জীৱনকাল সৰ্বাধিক? কাছৰ জীৱনকাল সৰ্বাধিক। নেক্সট কুৱেশ্যনত সুধিছে ভিটামিন ডিৰ প্ৰধান উৎস হ'ল কড মাছৰ যকৃতৰ তেল। ভিটামিন ডিৰ প্ৰধান উৎস কড মাছৰ যকৃতৰ তেল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে জীৱৰ বংশানুক্ৰমিক আধাৰ হ'ল জিন। জীৱৰ বংশানুক্ৰমিক আধাৰ হৈছে জিন। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিধ কি? ইউৰেনিয়াম। বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিধ হৈছে ইউৰেনিয়াম। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে পানীত অদ্ৰৱণীয় যৌগটো কি? নেফথেলিন হৈছে পানীৰ অদ্ৰৱণীয় যৌগ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনটো বৰ্গৰ মৌলবোৰ আটাইতকৈ বেছি ধাতৱীয়? 1 বৰ্গৰ। নেক্সট, জৈৱ গেছৰ মুখ্য উৎপাদক কি? মিথেন। জৈৱ গেছৰ মুখ্য উৎপাদক হৈছে মিথেন। নেক্সট কুৱেশ্যন, পাৰাৰ অন্য এটা নাম কি? কুইক চিলভাৰ হৈছে পাৰাৰ অন্য এটা নাম। কুইক চিলভাৰ পাৰাৰ অন্য এটা নাম। নেক্সট কুৱেশ্যন, বৰফৰ গলনাংক কিমান? 273 কেলভিন হৈছে বৰফৰ গলনাংক। ইয়াৰ পিছৰ কুৱেশ্যনত সুধিছে পিতল কি ধাতুৰ সংকৰ? পিতল হৈছে তাম আৰু 10টাৰ সংকৰ। নেক্সট কুৱেশ্যন, ৰাসায়নিক সংকেতৰ পৰা তলৰ কোনটো জানিব নোৱাৰি? ৰাসায়নিক সংকেতৰ পৰা
মৌলবোৰৰ বৰণ জানিব নোৱাৰি। ৰাসায়নিক সংকটৰ পৰা মৌলবোৰৰ বৰণ জানিব নোৱাৰি। নেক্সট কুৱেশ্যন, তলৰ কোনবিধ বিক্ৰিয়াৰ বাবে সূৰ্যত শক্তি উৎপন্ন হয়? সংলীন এই বিক্ৰিয়াৰ বাবে সূৰ্যত শক্তিৰ উৎপন্ন হয়। নেক্সট সুধিছে, তলত দিয়া কোনবিধ মৌল ধাতুকল্প নহয়? তলত দিয়া লোহ ধাতুকল্প মৌল নহয়। নেক্সট সুধিছে, ষ্ট্ৰেটোস্ফিয়াৰৰ কোনবিধ গেছে আমাক ৰক্ষণাবেক্ষণ দিয়ে? ওজন গেছে আমাক ৰক্ষণাবেক্ষণ দিয়ে। নেক্সট সুধিছে, ছ'ডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2.8.1। ছ'ডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2.8.1। নেক্সট কুৱেশ্যন, ৰাডাৰ যন্ত্ৰৰ দ্বাৰা কি কৰা হয়? ৰাডাৰ যন্ত্ৰৰ দ্বাৰা আহি থকা উৰাজাহাজৰ দিশ আৰু দূৰত্ব জোখা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটোত সুধিছে, তোলা যন্ত্ৰৰ লঘিষ্ঠ জোখ কি? তোলা যন্ত্ৰৰ লঘিষ্ঠ জোখ হৈছে 1 মিলিগ্ৰাম। বিভৱভেদৰ জোখ প্ৰকাশ কৰা হয় ভল্টত। ভল্টত বিভৱভেদৰ জোখ প্ৰকাশ কৰা হয়। নেক্সট সুধিছে, পৰিবাহীৰ দুই মূৰৰ বিভৱ পাৰ্থক্য জোখা সঁজুলিটো হ'ল ভল্টমিটাৰ। ইয়াৰ পিছতো সুধিছে, আল্টিমিটাৰৰ দ্বাৰা কি জোখা হয়? উচ্চতা। আল্টিমিটাৰৰ দ্বাৰা উচ্চতা জোখা হয়। বা এইটো উল্টা এনেধৰণেও সুধিব পাৰে যে উচ্চতা কিহৰ দ্বাৰা জোখা হয়? আল্টিমিটাৰ, মনত ৰাখিব। নেক্সট সুধিছে, ভূমিকম্পৰ তৰংগবোৰ লিপিবদ্ধ কৰা সঁজুলিটো হ'ল চিছমোগ্ৰাফ। ভূমিকম্পৰ তৰংগবোৰ লিপিবদ্ধ কৰি ৰখা সঁজুলিটো হৈছে চিছমোগ্ৰাফ। বন্ধু বান্ধৱীসকল, আজি টোটেল ইয়াত ইমানখিনিয়ে MCQ ডিছকাছ কৰিলোঁ। মই ভাবোঁ আপোনালোকৰ ইয়াৰ দ্বাৰা এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত কিছু হ'লেও সহায়ক হ'ব। গতিকে আজিলৈ ইমানেই। পুনৰ আকৌ নতুন ভিডিঅ' লৈ আহি থাকিম। গতিকে যিসকল নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টি বেলটো প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি ৰাখিব, যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পোনপ্ৰথমে পাই থাকে। ধন্যবাদ।